ইমান দেৰি হৈ গ'ল, এতিয়াও অহা নাই। চাগে মোৰ কাৰণে ছাৰপ্ৰাইজ প্লেন কৰি আছে। কি কৰিছা? আহিছে আপুনি। পিছে আপুনি মোৰ এনিভাৰ্চাৰী গিফ্ট আনিছেনে নাই? এয়া লোৱা iPhone 15 হেপী এনিভাৰ্চাৰী। আপোনাক মই কৈছিলোঁ মোক iPhone 16 Pro Max লাগে, কিন্তু আপুনি মোক কি দিলে? iPhone 15? মোৰ তাত ইমান টকা নাছিলে, সেইকাৰণে iPhone 15 আনিছোঁ। তোমাক নেক্সট টাইম iPhone 16 Pro Max দিম দিয়া। আপুনি মোক ভাল একো এটা দিব নোৱাৰে। আজিৰ দিনটোতো মোৰ মুড বেয়া কৰি দিলে। কি কৰিছা তুমি? মই আপোনাৰ কাৰণে আলু আৰু চয়াবিনৰ চব্জি বনাই আছোঁ। আপুনি বৰ ভাল পায় নহয়, আৰু এনেও আজি আমাৰ এনিভাৰ্চাৰী হয় নহয়। হেপী এনিভাৰ্চাৰী। ইমান ধুনীয়া ফুলপাহ, বৰ ধুনীয়া লাগিছে। থেংক ইউ ছ' মাছ। আজি আমাৰ প্ৰথম এনিভাৰ্চাৰী, আৰু মই তোমাক 10 টকীয়া এপাহ ফুলহে দিছোঁ, তাতে তুমি ইমান ফূৰ্তি হৈ গ'লা। আপুনি মোৰ কাৰণে ইমান মৰমত ফুলপাহ আনিছে, সেয়া মোৰ কাৰণে বহুত ডাঙৰ কথা। ইয়াৰ মূল্য কিমান সেয়া ডাঙৰ কথা নহয়। আৰু এনেও সম্পৰ্ক এটা দামী উপহাৰৰ কাৰণে মজবুত নহয়, মৰম আৰু ভাল পোৱাৰ কাৰণে মজবুত হয়। সকলো ছোৱালীয়ে অকল দামী উপহাৰ নিবিচাৰে, কিছুমানে অকল আপোনাৰ মৰম আৰু ভাল পোৱাহে বিচাৰে।